নহ'ব এনেকৈ নহ'ব হেৰ' মই ককাই তোৰনো কি হ'ল কোৱাই দিও কোৱাই দি মই শুনিছোঁ নহয় কলা নহয় নহয় মই নোৱা হ'ল বুজিছ কি হ'ল ভালকৈ মোক খালি ক'লেহে মই বুজি পাম হেৰ' আজি এটা ক'ব কালিলৈ আকৌ বেলেগ এটা ক'ব এনেকৈ জানো মানুহে কাম কৰিব পাৰে তই কচোন তুমি জানাই নোৱাৰে শুন মহি ককা আমি হলো অশ্বপালক ৰজা আজ্ঞা আমি শুনিবই লাগিব গতিকে এইবোৰ কথাত মূৰ ঘমাই থাকিলে তোৰ আৰু মোৰ কিবা লাভ হ'ব তথাপিও আমিও মানুহে মানুহে হ'ল বুলি আৰু যেতিয়াই যদি খেচ খেচাই থাকে এনেকে মানুহে কাম কৰিব নোৱাৰে আকৌ নোৱাৰে বৃদ্ধ ৰজাৰতো কামেই নাই আজি যদি ৰাজা দুৰ্যোধনে এটা কয় ভায়েক আকৌ দোকাখনে এটা ক'বই তাৰ উপৰিও আকৌ হেৰিটো আছেই নহয় সেইটো মানে কোন এইটো আকৌ আমাৰ ৰাণীৰ লগত অহাটো আমাৰ ৰাণীৰ লগত কোন আহিল এই যে খুপনি যে পুতিলেহি কৈ দিয়া কিনো এইটো আকৌ এইটো ক'লে নহ'ব নহয় কৈ দিয়া কিনো এইটো নপঢ়াটো এইটো শকুনি মামা মামা কৈ দিবা আকৌ সেইটো যিদিনা পৰা আহিলে আৰু শান্তি নোহোৱা হ'ল কেলেনো ৰজা ঘৰীয়াৰ বাপটো লৈছিলো জানো কৈছিলো দেই আৰু এইবোৰ কথা ভাবিলে নিজৰ ওপৰতে কিবা বিতৃষ্ণা ভাৱ এটা আহে এৰিবও নোৱাৰো ধৰিবও নোৱাৰো বৰ আপদখন হ'ল আকৌ দেই আপদখন হ'ল নকবা এৰা মুহি পাণ্ডৱৰ বিশেষকৈ দুৰ্পতি কথা ভাবিলেই বেয়া লাগে আমাৰ আই দুপদী সকলো গুণী জ্ঞানী মানুহৰ আগত কিদৰে প্ৰমাণ কৰিলে এনে কথাও জানো শুনা মহাপাপ
ককাই তই আকৌ কথা এটা ঘুনুক ঘানাককে গম পাইছ নাই কি কথা মই পাইছো তই নাই পোৱা তুমি পাইছা যদি মোক কৈ দিয়া তই পাবি মই কৈ দিয়া মই মই কওঁ কওঁ মই কওঁ কোৱা এই দুৰ্যোধনে যে অশ্বমেধ যজ্ঞ পাতিছে আমাৰ পিতা ভীষ্মক নাই কোৱা নহয় না কোৱা নকলে নহয় বেয়া কাম কৰিছে আকৌ দেই তই দ্ৰোণাচাৰ্যকো নকলে খালে কুলগুৰু কৃপাচাৰ্যক বোলে বাটতে বাওঁধাই কৈ থলে বাটতে মাতহে ক'লে নি ইমান অহংকাৰ ভাল নহয় ইমান অহংকাৰ ভাল নহয় কথাতে কয় নহয় বোলে দহু আঙুলিয়ে খাই বুঢ়াইহে চুপিলেহে ইয়াৰ ফল কিন্তু সময়হে পাব এই গোটেই সোপা মূল তুমি কোন জানানে নাই তুমি জানাই কৈ দিয়া তুমিও বৰ কৰা কৰি থাকা আৰু জানাই দেখোন মই কোৱা বুলি আকৌ তুমি কৈ দিলে হয় অলপ আগতে কৈছিলোৱে দেখোন শকুনি এইটো যিদিনাৰ পৰা আমাৰ ইয়াত থাকিলেহি আৰু এই ৰাজ্যখনৰ গোটেই শান্তিখন নোহোৱা কৰিলে মনে মনে ক বেৰৰো কাণ আছে হ'ল বুলিয়ে আৰু এনেবাকৈ গম পালে তোৰ মোৰ খালে আৰাধ্যা কৰিব গতিকে এইবোৰ কথাত ঠেকেলা মেলিব নালাগে কামত ধৰোঁগৈ তোমাক আকৌ আচল কথাটো কোৱাই নাই নহয় কৈ দিয়া তুমি যে যাওঁ বুলিয়ে ক'লা আচল কথাটো শুনি যোৱা আমি যাওঁ আকৌ ৰ'বা আকৌ আহা ৰ'বা আহা ৰ'বা নোযোৱা ৰ'বা শুনি যোৱা কোৱা তোমাৰ মোৰ কপালখন ফুলিল নহয় তুমি গম নোপোৱা আমাৰ কপাল খুলিল অশ্ববালকৰ কপাল খুলিব পাৰে আৰু কথা কোৱা দেই ফুলিল বাদ দিয়া ফুলিল শুনি যায় বাদ দিয়াহে ফুলিল তুমি বাদ দিয়াহে ফুলিল শুন কথাটো শুন কোৱা দুৰ্যোধনে যে অশ্বমেধ যজ্ঞখন পাতিছে আমাৰ ইয়াক আকৌ স্থান দিছে নহয় নিমন্ত্ৰণ কৰিছে চাগে নহয় স্থান দিছে দিছে আমাৰ এনো কোন আমাৰ আকৌ তুমি বিয়া পাতিলা নি নহয় ককায়েকক বিয়া খাবলৈ নামাতিলা বেয়া কথা দেই আমাৰ হয় হয় কথা কোৱা আকৌ আমাৰ এই বুলি ক'লে মই তোমাক সন্তান বুলিয়ে ভাবিছিলো মই হ'লে বিয়া নাই পতা আমাৰ ইয়াক এতিয়া মাতিছে আৰু সেইকাৰণে আমি যা যোগাৰটো কৰিবগে লাগে নিমন্ত্ৰণটো মোৰ হাততে দিলে মোৰ হাতত নিদিলে নহয় তুমি মোৰ লগতে যাব লাগিব এতিয়া ব'লা ৰ'বা ব'লা